How many number are there 1 to 123 which is divisible by 4 and 6? একৰ পৰা 123ৰ ভিতৰত কিমান সংখ্যা আছে যেটো নেকি 4 আৰু 6 ৰে হৰণ কৰিব পাৰি বা বিভাজ্য যায়। তেতিয়াহ'লে এনেকুৱা ধৰণৰ কোৱেশ্চন সাধাৰণতে আমি কেনেকৈ কৰোঁ চাই লওক অতি সহজে। প্ৰথমতে কি কৰিব লাগিব 4 আৰু 6ৰ লসাগু ওলাব। 4 and 6ৰ লসাগু জানে 2 দি দিলে কিমান যাব 2 বাৰ যাব 3 বাৰ যাব খিনি পূৰণ কৰিলে কিমান হ'ব 12 হ'ব। ঠিক আছে তেতিয়া হ'লে আমি প্ৰথমে ট্ৰাই কৰিম যে কিমানটা 12ৰ গুণিতক আছে। আমি প্ৰথমতে চাম যে 12ৰে ডিভিজিবল যোৱা কেইটা নম্বৰ আছে 123 ক আমি 12ৰে ডিভাইড কৰিলে চাওক 12 এবাৰ যাব আৰু নাযায় এটা 0 দিলে হল অৰ্থাৎ কিমান হ'ব 10টা আছে। তাৰ পিছত কি আছে 123 4 ৰে দিলে কেবা যাব ইয়াত কেবা যাব 3 বাৰ যাব 0 আৰু নাযায় অৰ্থাৎ কিমান হ'ব 30 আৰু চেক কৰিম 6 ৰে কেবা যাব 2 বাৰ যাব অৰ্থাৎ কিমান হ'ব 20 টাইম যাব। তেতিয়াহ'লে আমি এইটো এনেকৈ কৰিব পাৰোঁ চাওক 30 + 20 - 10 = কিমান হ'ব 40। গতিকে এইটো হ'ব আমি এইটো কৰিব পাৰোঁ যে 1ৰ পৰা 123ৰ ভিতৰত 4 আৰু 6 ৰে হৰণ যাব পৰা 40টা সংখ্যা থাকিব। এনেকুৱা ধৰণৰ আনসাৰ পাবৰ কাৰণে সলিউশন ফাণ্ডা চেনেলটো সাবস্ক্ৰাইব কৰক, ফলো কৰক, লগতে লাইক